हेलो गाइस, स्वागतम জনাইছো আপোনালোক সকলোকে মোৰ চেনেলৰ নতুন এটি ভিডিঅ'লৈ। অকলে ৰুমত থাকি বহুত বৰ হৈ গ'লো। সেই ভাবিলো অকমান ৰ'দ ল'বলৈ আহি দেখিলো যে পোৱালি কেইটামান খেলি আছে আৰু লগত মোৰ পিকলু আহিলে। তাই সিহঁতকে খেলি থকা ভিডিঅ' অলপ কৰিলো। আমাৰ পিকলু ভাই আৰু লগত পিকলু গাৰ্লফ্ৰেণ্ডজনী আপোনালোকক দেখুৱাই দিছো চাব দেই। আপোনালোকে সকলোৱে চাগে উৰহি চিনি পায়। আমাৰ গাঁৱলীয়া ভাষাত পৰৈ বুলিও কয়। তাকে আজি আমি কেনেকৈ খাওঁ, কেনেকৈ বনাই খাওঁ সেয়াকে দেখুৱাম। উৰহি আৰু সৰু আলু আপোনালোকে জানে চাগে, গাঁৱত নতুনকৈ এতিয়া আলু খানে সৰু আলুবোৰ খুব ভাল লাগে খাই। আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈকে। প্ৰথমতে মই কোমলীয়া উৰহিকেইটা কাটি ল'ম, তাৰপিছত যিকেইটা বুঢ়া উৰহি তাৰ গুটিকেইটা উলিয়াই ল'ম। চাই সেইটো গম পাইছেই চাগে, বুঢ়া গুটিবোৰ অলপ ক'লা লেখীয়া লাগে। আমাৰ গাঁৱৰ মানুহবোৰ সেইটো প্ৰায় জানিবই, আপোনালোক সকলোৱে জানেই কেনেকৈ খায়। গোটেই পৰৈখিনি কাটি হ'ল আৰু লগত এতিয়া দিম মই সৰু আলু কেইটামান আলু ল'লোঁ, সৰু আলু এতিয়া কেইটা মই কাটি দিম ধুনীয়াকৈ। বেছি দিব নালাগে, দুটামান আলু দিলেই হ'ল। মই যিমানকেইটা দিছোঁ সিমানকেইটা দিলেই হ'ল। এনেকৈ সৰু আলুবোৰ দুফাল কৰি ভাজি খাই খুব ভাল পাওঁ মই। আপোনালোকে খায়নে? কোনে খাই কমেণ্ট কৰি জনাব দেই। আলু কাটি হ'ল, উৰহি কাটি হ'ল আৰু ইয়াৰ লগত লৈছোঁ মই পিঁয়াজ আৰু জলকীয়া। পিঁয়াজ আৰু জলকীয়াকেইটা মই ধুনীয়াকৈ ভাজি ল'ম অলপ ৰঙা হোৱালৈকে। তাৰপিছত আলুখিনি দিম, আপোনালোকে চাই থাককচোন। মই ইয়াত একো মছলা ইউজ কৰা নাই, আপোনালোকে হয়তো দেখিছেই। অকল তেল আৰু জলকীয়া, হালধি নিমখহে দিম আৰু বেলেগ একো নিদিওঁ, এনেকৈয়ে ভাজিম। পিঁয়াজ আৰু জলকীয়াখিনি হৈ গ'ল, এতিয়া দি দিছোঁ মই আলু আৰু উৰহিখিনি। এইখিনি ধুনীয়াকৈ লৰাই দি মই 15 মিনিটমানৰ কাৰণে মই ঢাকি দিম। হালধি নিমখ তেলখিনি ভালকৈ চবতে লগাকৈ অলপ লৰাই মেলি ধুনীয়াকৈ ঢাকি দিলে হৈ গ'ল। বাহিৰত অলপ হুলস্থুল হৈ আছে, শুনি চাগে আমনিয়ে পাইছে আপোনালোকে, ইমান হুলস্থুল। এনেকৈ কৰিব লগা হ'ল আৰু। ধুনীয়াকৈ সিজিলে আৰু আলু সিজিলে, উৰহিখিনিও সিজিলে আৰু এতিয়া দিম মই ধনিয়াখিনি দিয়াৰ পিছত অলপ টাইম আকৌ ঢাকি দিম। ঢাকি দিয়াৰ পিছত একেবাৰে হৈ যাব আৰু। খাব পৰা হৈ গ'ল মোৰ ভাজি। এইফালে আমাৰ মহাশয়ক চাওকচোন, আহি একেবাৰে ভিতৰ পালেহি। বাহিৰত বহুত ঠাণ্ডা হৈছে, বৰষুণ দি আছে। আজিৰ ভিডিঅ'টি চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব আৰু লগতে প্ৰথমবাৰ যোনে চাইছে মোৰ চেনেলৰ ভিডিঅ' ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।